আৰু ইয়াত আপোনালোকে মেক্স টু মেক্স 180p লৈকে শ্বুট কৰিব পাৰিব মানে এটা আল্ট্ৰা ষ্টেডি মোডো আছে সেই মই এতিয়া অন কৰিছো ইয়াৰ ৰিয়াৰ কেমেৰা কে 60 fps লৈকে শ্বুট কৰিব পাৰিব হেল্ল' দোস্ত গুড মৰ্নিং ওয়েলকাম টু এ নিউ ভিডিঅ' আজিৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে কেৱল মাত্ৰ এটা বস্তুৰ ওপৰতে হ'ব আৰু সেইটো হৈছে মোৰ নতুন মোবাইল OnePlus 11R Rage on that beat, going crazy. এইটো হল OnePlus 11R তো বলক স্টার্ট কৰো ইয়াৰ আনবক্সিং বক্সটো খুলিয়ে আপোনালোকে পাব এটা সৰু বক্স মানে বক্সৰ ভিতৰত এটা সৰু বক্স আছে তো চাই লও ইয়াৰ ভিতৰত কি আছে নাইস বক্সটোৰ ভিতৰত আছে এটা মোবাইলটোৰ ব্যাক কভাৰ আৰু কভাৰটোৰ কোৱালিটিটো ভালে হয় প্লাষ্টিক হয় সাইডটো সফট হয় মানে হ্যান্ডেল কৰি বঢ়িয়া লাগিব মোবাইলটোৰ লগত তাৰ পিছত আছে কিছুমান ডকুমেন্ট বহুতে মানে এই ডকুমেন্টখিনি মানে ইমান ইম্পৰ্টেন্ট নহয় বুলি কয় কিন্তু মই ভাবো এইখিনি বহুত ইম্পৰ্টেন্ট হয় বিকজ এই ডকুমেন্টখিনিতে মানে মোবাইলটো কেনেকৈ হ্যান্ডেল কৰিব লাগে এই গুটিখিনি লিখা থাকে সো যদি আমাৰ ভাষাত কয় এইটো জনম কুণ্ডলী হয় মোবাইলটোৰ আৰু ইয়াৰ পিছতে আহিব আমাৰ মোবাইলটো এইটো হল মোবাইলটোৰ বিষয়ে পিছত কৈ আছো তাৰপিছত কি আছে চাই লওঁ এবাৰ তাৰ পিছত আছে এটা 100 ওয়াটৰ চাৰ্জাৰ মানে মোবাইল চাৰ্জাৰ এডাপ্টাৰ হয় আৰু লগতে আছে এটা সি টাইপ কেবল কেবলৰ কালাৰটো ৰঙা দিছে তো মই ভাবো ইটস বেটাৰ বিকজ মানে বগা কালাৰ হলে সোনকালে মানে লেটাৰা সেটাৰা হৈ যায় বাট এইটো বঢ়িয়া ৰঙা কালাৰ হয় বেছি সোনকালে লেটাৰাও নহব আৰু দেখাটো ভালে লাগিছে কেবলডাল কিনি বস্তু আছিলে বক্সটোৰ ভিতৰত এতিয়া আহিছো মোবাইলটোলৈকে আৰু মোক যদি আপোনালোকে খুদে যে মোবাইলটো কেনেকুৱা তো এজ এ নিউ OnePlus ইউজাৰ হিচাপে মই কম যে এই মোবাইলটো মই এতিয়ালৈকে ইউজ কৰা মোবাইলবিলাকৰ ভিতৰত আটাইতকৈ ধুনীয়া মোবাইল সঁচাকৈ যোনটো লুকছ দিছে OnePlus 11Rত সব বহুত ধুনীয়া লাগিছে মানে লুকছটো আৰু বহুত ধুনীয়া হয় মোবাইলটো দেখিবৰ কাৰণে আগফালেটো গ্লাছ আছে বেক সাইডতো মানে গ্লাছ ইউজ কৰা হৈছে আৰু চাৰিওফালে যোনটো ফ্ৰেম হৈছে ফ্ৰেমটো মানে প্লাষ্টিক হয় আৰু যোনটো মানে এটা স্মুথনেস আছে ন বহুত মানে মজা লাগিছে এটাই অলপ ৰিস্ক আছে যে আপুনি হ্যান্ডেল কৰোতে অলপ কেয়াৰফুলি হ্যান্ডেল কৰিব লাগিব বিকজ অলপ স্লিপাৰী হয় তো এতিয়া হৈ মোবাইলটোৰ ডিসপ্লে লৈকে দোস্ত মোবাইলটোৰ ডিসপ্লে স্পেসিফিকেশন যদি চাও তেতিয়া হলে ইয়াত আছে 6.74 ইঞ্চ 1.5K 120 Hz AMOLED ডিসপ্লে আৰু ডিসপ্লেখনৰ যোনটো ব্ৰাইটনেস আছে এটো বহুত ইমপ্ৰেছিভ হয় লগতে যেতিয়া আপুনি ডিসপ্লেখন ওপৰৰ পৰা তললৈকে সোৱাইপ কৰিব বা তলৰ পৰা ওপৰলৈকে সোৱাইপ কৰিব তেতিয়া মানে এনেকুৱা লাগিব যে বাৰে বাৰে সোৱাইপ কৰি থাকো নেকি কাৰণ বহুত স্মুথ হয় মানে ইয়াৰ ডিসপ্লেখন এতিয়া আহি আছে মোবাইলটোৰ এটা ইম্পৰ্টেন্ট স্পেসিফিকেশনলৈ আৰু সেইটো হৈছে মোবাইলটোৰ কেমেৰা দোস্ত যেহেতু মোৰ চেনেলটো এটা ব্লগিং চেনেল হয় সো মোৰ কাৰণে কেমেৰা স্পেসিফিকেশনটো বহুত ইম্পৰ্টেন্ট হয় তো এতিয়া আমি কৰিম মোবাইলটোৰ কেমেৰা ৰিভিউ OnePlus 11Rত আছে ট্ৰিপল কেমেৰা সেটআপ ইয়াৰ যোনটো মেইন কেমেৰা হয় হেটো হৈছে 50 মেগাপিক্সেল লগতে আছে 8 মেগাপিক্সেলৰ এটা আল্ট্ৰা ওয়াইড কেমেৰা লগতে 2 মেগাপিক্সেলৰ ম্যাক্ৰো কেমেৰা এই যে ভিডিওটো চাই আছে এই ভিডিওটো 50 মেগাপিক্সেল মেইন কেমেৰা 4K 60 fps ত শুট হৈ আছে আৰু যোনটো অডিও ৰেকৰ্ড হৈ আছে হেটো OnePlusৰ ভিতৰতে ৰেকৰ্ড হৈ আছে ইয়াত কোনো এক্সটাৰ্নাল মাইক ইউজ কৰা হোৱা নাই এতিয়া গৈ আছো লগৰ দুজনৰ লগ কৰিবলৈ আৰু হিয়ৰ দুটাক পিকআপ কৰি যাম এখন পাৰ্কত আৰু তাতে গৈ OnePlus 11Rৰ মানে কমপ্লিট কেমেৰা ৰিভিউটো আপোনালোকক দেখাম তো চাই থাকক ভিডিওটো তেতিয়ালৈকে কিমান কিনি পালা তো দোস্ত আহি পালে আমাৰ সানি বাইক লৈ আহিছো হেলমেট কোৱাও নাই অলপ সাৰপ্ৰাইজ দিলো তোমাক আজি যে গাড়ী লৈ আহি আছে মই হেলমেট লৈ আহিলো এতিয়া হঠাৎকৈ কয় যে গাড়ী লৈ আহিছো বুলি সাৰপ্ৰাইজ দিলো তোমাক এটা সাৰপ্ৰাইজ খজাকে সাৰপ্ৰাইজ হলো দেই এটা অনেক লগত লৈ ললো এতিয়া গৈ আছো মানে হিৰকক পিকআপ কৰিবৰ কাৰণে কি আছে জুৰত আৰু তাৰ পিছত যাম শ্ৰদ্ধাঞ্জলি কাৰণত কাৰণ তাতে ধৰক বহুত অবজেক্টছ আছে যিবিলাকৰ মানে ফটো তুলি ভিডিও কৰি আপোনালোকক এটা নিউট্ৰেল ৰিভিউ এটা দিব পাৰিম মোৰ মোবাইলটোৰ বিষয়ে মানে OnePlus 11Rৰ বিষয়ে তো চাই থাকক ভিডিওটো একচুয়ালি আমি যেতিয়া মানে মোবাইল কিনিবৰ কাৰণে যাওঁ তেতিয়া মানে আমি বেছিকে গুৰুত্ব দিওঁ কেমেৰাৰ মেগাপিক্সেলৰ ওপৰত লাইক 50 মেগাপিক্সেল 120 মেগাপিক্সেল
কিন্তু মই ভাবোঁ মেগাপিক্সেল ইমান ইম্পৰ্টেণ্ট নহয় আচল গেমটো লুকাই থাকে কেমেৰা সেন্সৰৰ ওপৰত আৰু কেমেৰা সেন্সৰ যিমানেই মানে ডাঙৰ হ'ব সিমানে আপোনাৰ ফটো কোৱালিটি বা ভিডিঅ' কোৱালিটি সিমানে ভাল হ'ব আৰু OnePlus 11Rত আছে Sony IMX 890 কেমেৰা সেন্সৰ তো ইয়াৰ কেমেৰা কোৱালিটি লৈ মই ভাবোঁ বিশেষ এটা কুৱেশ্যন কৰিব লগা নাই তথাপি ৰিজাল্ট আপোনালোকৰ ফ্ৰণ্টত আছে তো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব Celebrity. তো গাইজ হিৰক আহি গ'ল বেছি ৰখিব লগা হোৱা নাই থেংক ইউ ৱেইট নকৰোৱাৰ কাৰণে চানিয়ে অলপমান বৰ কৰিছে মোক ৱেইট কৰি তুমি বৰ কৰা নাই তাৰ কাৰণে থেংক ইউ জাষ্ট আহি পালোঁ শ্ৰদ্ধাঞ্জলি কানন আৰু মোক হেল্প কৰিবৰ কাৰণে চানি আৰু হিৰকক লগত লৈ আহিছোঁ চ' থেংক ইউ ছ' মাছ তোমালোকে অহাৰ কাৰণে প্ৰথমতে কেমেৰাৰ ভিডিঅ' ৰিভিউ কৰিম মানে OnePlus 11 কেমেৰাত যিমানকেইটা ভিডিঅ' মুড আছে গোটেইকেইটা ভিডিঅ' মুডত শ্বুট কৰি কিনে মানে গোটেইখিনি আপোনালোকক ৰিভিউটো দেখাম আৰু একদম ৰিভিউ দেখাম আপোনালোকক ফাৰ্ষ্ট মই ভিডিঅ'টো শ্বুট কৰি আছোঁ OnePlus 11 ফ্ৰণ্ট কেমেৰাৰে আৰু এই কেমেৰাটো হৈছে 16 মেগাপিক্সেলৰ আৰু ইয়াত আপোনালোকে মেক্স টু মেক্স 180p লৈকে শ্বুট কৰিব পাৰিব 4K সুবিধাটো ইয়াত দিয়া হোৱা নাই আৰু ইয়াতে মানে এটা আল্ট্ৰা ষ্টেডি মোডো আছে সেই আল্ট্ৰা ষ্টেডি মোডটো অন কৰি লোৱাৰ পিছত আপোনালোকে যিমান দৌৰি থাকক কোনো মানে প্ৰব্লেম নহয় মানে ভিডিঅ'টো বেছি জাৰ্ক নকৰে আৰু লগতে OnePlus 11Rৰ ফ্ৰণ্ট কেমেৰাটো আহে OIS ছাপৰ্ট তো গিম্বল ইউজ নকৰাকৈ আপোনালোকে ধুনীয়াকৈ মানে শ্বুট কৰিব পাৰিব ফ্ৰণ্ট কেমেৰাটোৰে তো এতিয়া শ্ব' কৰি আছোঁ আপোনালোকক ফ্ৰণ্ট কেমেৰাৰ ভিডিঅ' চেম্পল কেনেকুৱা পাইছে কোৱালিটিটো অলপ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এতিয়া গৈ আছোঁ ইয়াৰ বেক কেমেৰাৰে ভিডিঅ' টেষ্ট কৰিবৰ কাৰণে তো গাইজ মই এতিয়া অন কৰিছোঁ ইয়াৰ ৰিয়াৰ কেমেৰা আৰু ইয়াৰ ৰিয়াৰ কেমেৰা আপোনালোকে মেক্সিমাম 4K 60 FPS লৈকে শ্বুট কৰিব পাৰিব আৰু অলপমান মই আন্ধাৰ টাইপৰ জেগাত আহিছোঁ যাতে আপোনালোকক মানে এটা নিউট্ৰেল ভিডিঅ' ৰিভিউ দিব পাৰোঁ আৰু মই ইয়াৰ মানে আল্ট্ৰা ষ্টেডি মোডটো অন কৰা নাই নৰ্মেল ষ্টেডি মোডতে আছে যিহেতু OIS আছে দোস্ত এতিয়া মই অন কৰিছোঁ ৰিয়াৰ কেমেৰাৰ আল্ট্ৰা ষ্টেডি মোড আৰু আল্ট্ৰা ষ্টেডি মোডত আপোনাৰ মেক্সিমাম 180p 60 FPS লৈকে শ্বুট কৰিব পাৰিব নৰ্মেল ষ্টেডি মোডত আপোনালোকে 4K সুবিধাটো পাব কিন্তু আল্ট্ৰা ষ্টেডি মোডত 4K সুবিধাটো দিয়া নাই চ' 180p 60 FPS আপোনালোকে মানে শ্বুট কৰিব পাৰিব বাট 180p 60 FPS ইজ গুড আৰু গাইজ এইফালে ইহঁতে মানে মোৰ এইবিলাক দেখি হাঁহি আছে দুইটাই চাওকচোন দুইটাকে মানে মই হেল্প কৰিবৰ কাৰণে মাতিছিলোঁ কিন্তু দুইটাই নিজৰ ব্লগ বনাই লৈ কিনে পূৰা বহি আছে দোস্ত OnePlus 11Rৰ কেমেৰাত এটা মোড আছে মুভি মোড যিটো মানে ব্লগিং কাৰণে বহুত হেল্পফুল হয় মানে যোনে ব্লগ শ্লগ বনায় তেওঁলোকৰ কাৰণে এই মোডটো মানে বহুত হেল্পফুল হ'ব পাৰে চ' এতিয়া মানে মই মুভি মোডত গৈ কিনে কেইটামান শ্বট ল'ম মানে ভিডিঅ' কেইটামান বনাম মুভি মোডত তো কেনেকুৱা হয় ভিডিঅ'টো চাই লওক এবাৰ এতিয়া গৈ আছোঁ মানে এই মোবাইলটো দি অলপ চিনেমেটিক ভিডিঅ' কিছুমান মানে শ্বুট কৰিম আৰু চিনেমেটিক ভিডিঅ'কেইটা কেনেকুৱা হয় সেইটো মানে অলপ আপোনালোকক দেখুৱাই আছোঁ এই মোবাইলটো দি শ্বুট কৰি কিনে তো হেল্প কৰিব চানিয়ে আৰু চিনেমেটিক ভিডিঅ'টো শ্বুট কৰাৰ পিছত আপোনালোকক দেখাম ইয়াৰে মানে ফটো কেনেকুৱা হয় মানে এই মোবাইলটো দি মানে এই মোবাইলটোৰ কেমেৰাটোৰে OnePlus 11Rৰ কেমেৰাটোৰে ফটো কেনেকুৱা হয় সেইখিনি আপোনালোকক দেখুৱাম তো Ready? 1, 2, 3, start. Ahok.
তো গাইজ গোটেইখিনি কেমেৰা টেষ্ট কৰা হৈ গ'ল, ভিডিঅ' টেষ্ট কৰিলোঁ, ফটো টেষ্ট কৰিলোঁ, লগতে আপোনালোকক দেখুৱালোঁ যে ইয়াৰে মানে চিনেমেটিক মুড কেনেকুৱা আহে, লগতে মুভি মুডটো কেনেকুৱা, গোটেইখিনি আপোনালোকক দেখুৱালোঁ। চব কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া মানে ইয়াৰ পৰা ওলাই যাওঁ, যিটো পাৰপাছ লৈ কিনে ইয়াতে আহিছিলোঁ সেই গোটেইখিনি কাম হৈ গ'ল, মানে ভিডিঅ' টেষ্ট কৰা হৈ গ'ল, ফটো টেষ্ট কৰা হৈ গ'ল। আৰু থেংক ইউ ছানী এণ্ড হিৰক, ইহঁত দুটাই আজি মোৰ লগত অহাৰ কাৰণে। লগতে ছানী আৰু হিৰকৰো মানে এটা ইউটিউব চেনেল আছে, মোৰ চেনেলৰ নাম হ'ল SS Vlogs আৰু হিৰকৰ চেনেলৰ নাম হ'ল হিৰক দত্ত জাষ্ট। তো হিৰকে আছামিছত বনায়, ছানীয়ে হিন্দীত বনায়। ছানী আৰু হিৰকৰ ইউটিউব চেনেলৰ লিংককেইটা মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ ভিজিট কৰিব। যদি ভাল লাগে এটা লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব, কিন্তু প্ৰথমতে মোৰটো কৰিব, তাৰপিছত সিহঁতৰটো কৰিব। তো দোস্ত এইখিনি আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তো দোস্ত লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'ত। আজিলৈ বাই।